আপোনাৰ মোবাইলত থকা কেমেৰা এপ্লিকেশ্যনটো আপোনাৰ এটা কেমেৰা হৈছে ফ্ৰণ্ট কেমেৰা আৰু এটা কেমেৰা হৈছে বেক কেমেৰা, মানে পিছফালে থকা কেমেৰাটো। তো আপোনালোকে এতিয়া কেমেৰা এপ্লিকেশ্যনটো এই মানে যিমানে আপোনাৰ দামী নহওক মোবাইলটো বা যিমানে আপোনাৰ মেগাপিক্সেল নহওক, আপুনি যদি ছেটিংছ মিলাব নাজানে মোবাইলৰ কেমেৰাৰ, তেতিয়া আপোনাৰ ফটো ভাল নুঠিব। সেইটো কাৰণে আপোনালোকে ছেটিংছখিনি মিলাই ল'বৰ কাৰণে জানি লওক, আৰু দুটামান মই শিকাই দিম, আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। আৰু বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এই কেমেৰাৰ এই ছেটিংছটো বহুত দৰকাৰী হয়। কেমেৰাটোত অন কৰিব, এই ভলিউম বটনটো আপোনাৰ পিটিকিলে ফটো উঠিব, আৰু কিছুমানৰ ভলিউমটো এনেকৈ আপ ডাউন হৈ থাকে। সেইটো কাৰণে আপোনালোকে থ্ৰী ডট যাব, মানে এইটো আপোনালোকে মিলাই থ'ব, বহুত দৰকাৰী হয় আৰু বহুতে নাজানে। থ্ৰী ডট যাব, আৰু কিছুমানৰ আপোনাৰ ছেটিংছ থাকে, তো থ্ৰী ডটত যাব। মোৰ থ্ৰী ডট আছে, তো তাত গৈ পেলাই আপোনালোকে প্ৰথমতে মানে ভলিউম বুলি আহিব। ভলিউমত ক্লিক কৰি আপোনালোকে ভলিউমটোত অন কৰি দিব। এই জুম চুম এইবোৰ থাকিব, ভলিউমটোত অন কৰি আপোনালোকে আকৌ চাব। এতিয়া কাটি দিব, কাটি দিয়াৰ পাছত কৰি দিব, কৰি লৈ আপোনালোকে কাটিব। কাটি আপোনালোকে ফটো কপি তুলি চাওক। এয়া চেল্ফি উঠি গ'ল, বা ফটো আপুনি যেনেকৈ মাৰে বস্তুটো উঠিব। মানে বহুতো ফটো তেনেকৈ আপোনাৰ ছেটিংছতো এটা আছে, আপোনাৰ ওলাই থাকে যে এইটো ডেট টাইম কেতিয়া কি মাৰিছিলে ফটোকপি, তো সেইটো আপোনালোকক শিকাই দিম। তো এই ছেটিংছটো অন কৰি থ'ব, হৈ যাব। তো প্ৰথমে আপোনাৰ থ্ৰী ডট যাব, থ্ৰী ডট ক্লিক কৰি পেলাই ছেটিংছত যাব। ছেটিংছত যোৱাৰ পিছত ইয়াত আপোনালোকে অলপ তললৈ যাব, গৈ ৱাটাৰমাৰ্ক তাত ক্লিক কৰিব। ৱাটাৰমাৰ্কত ক্লিক কৰি আপোনালোকৰ এড টাইম অন কৰি দিব। ইয়াত অন কৰাৰ পাছত আপোনালোকৰ এয়া ফটোকপি মৰাৰ লগে লগে নিজে নিজে আহি যাব, টাইম চাইম চব আহি যাব। আপোনালোকে চাগে ইয়াত টাইম চাইম চব আহি যাব। আপোনালোকে বহুতে নাজানে এইটো ছেটিংছ। আপোনালোকে ইয়াতে যাব, আহিলে বহুত অপশ্যন থাকে। তো ইয়াত আপোনালোকে প্ৰ' বুলি পাব, এই প্ৰ'ত যাব, গৈ পেলাই WB বুলি পাব, অটো, তাত ক্লিক কৰিব, চাব। তাত আপোনালোকে বেকগ্ৰাউণ্ডটো চেঞ্জ কৰি থাকিব পাৰিব, মানে কালাৰটো যেনেকুৱা ধৰণৰ লাগে তেনেকুৱা আপোনালোকে কালাৰ পাব। তেনেকৈ আপোনালোকে এইটো অলপ অলপ কালাৰটো চেঞ্জ হ'ব। ফটোকপি বহুত ধুনীয়া উঠে, তো তাত আপোনালোকে ফটো তুলিব পাৰে, আপোনালোকে চাব পাৰে বা চেক কৰি। বহুতো এইটো অপশ্যন থাকে, আৰু প্ৰায় আজিকালি এইবিলাক থাকেই। তো আপোনালোকে ভালদৰে চেক কৰিব। কেমেৰা অপশ্যন বহুত ধুনীয়া ধুনীয়া ফটো তুলিব পৰা অপশ্যন আছে আজিকালি।